আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ DYFI অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা আমাৰ সংগঠনৰ ৰাজ্যিক সদস্য শুভাংকৰ ঘোষে এই থুৰিবাৰী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আমি ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা আমি ইয়াত উপস্থিত হৈছোঁ আৰু তেওঁৰ প্ৰতি আমি সমৰ্থন জ্ঞাপন কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে যুৱকসকলৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ BTCৰ ক্ষেত্ৰত দেখা গৈছে যে BTCৰ যুৱকসকলৰ যি সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু কেৱল ইয়াতেই নহয়, দেখা গৈছে সমগ্ৰ অসমতে বিজেপিৰ যিটো ভূমিকা, যুৱ বিৰোধী ভূমিকা, সেই ভূমিকাক আমি আচৰিত হৈছোঁ। আজি ৰাজনীতিৰ মূল বিষয়বিলাকৰ পৰা তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰি জাতি ধৰ্মৰ ৰাজনীতিলৈ ৰূপান্তৰ কৰিব বিচাৰিছে। সমগ্ৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি, BTCত বড়ো অবড়োৰ ৰাজনীতি, তালৈ তেওঁলোকে লৈ যাব বিচাৰিছে বিজেপি চৰকাৰে। কিন্তু মূল কথা হৈছে যে বিজেপি চৰকাৰখনে কাৰো হৈ কাম কৰা নাই, তেওঁলোকে কোনো এটা জাতি জনগোষ্ঠীৰ হৈ কাম কৰা নাই। এইখন না কোচ ৰাজবংশী চৰকাৰ হয়, এইখন না হিন্দু বাঙালীৰ চৰকাৰ হয়, এইখন না অসমীয়াৰ চৰকাৰ হয়, এইখন না খিলঞ্জীয়াৰ চৰকাৰ হয়। তেওঁলোকে মুখত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু বাস্তৱত তেওঁলোকে কোনো ধৰণৰ কাম নকৰে। আপোনালোকে দেখিছে কি ধৰণে আজি কোচ ৰাজবংশীসকলৰ ওপৰত আক্ৰমণ নমাই আনিছে, 6 জনগোষ্ঠীৰ আন্দোলনকাৰীসকলৰ ওপৰত আক্ৰমণ নমাই আনিছে। আপোনালোকে দেখা পাইছে কেনেকৈ হিন্দু বাঙালীসকলক তেওঁলোকে কেৱল ভোট বেংক হিচাপে বিবেচনা কৰিছে। ডি ভোটাৰ আৰু ডিটেনশ্যন কেম্পৰ যিসমূহ সমস্যা আছিলে সেই সমস্যা সমাধান নকৰিলে। আজি অসমৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত যি ধৰণে আক্ৰমণ নমাই আনিছে, তেওঁলোকে উচ্ছেদৰ নামতেই হওক, তেওঁলোকে বিভিন্ন ধৰণৰ বিদেশী সজোৱাৰ যিটো কৌশল তেওঁলোকে ৰচনা কৰিছে। আজি অসমীয়া খিলঞ্জীয়াৰ কথা ক'লেও তেওঁলোকে 6টা জনগোষ্ঠীৰ ওপৰত এই সময়ত কি ধৰণেৰে আক্ৰমণ নমাই আনিছে আপোনালোকে দেখা পাইছে। আৰু মূল কথা হৈছে যুৱক সমাজক, ইয়াত যি 35 লাখ নিবনুৱা আছে, আজি এই সমগ্ৰ অঞ্চলটোত থুৰিবাৰী সমষ্টিত এই বিজনী অঞ্চলটোত যোৱাটো সময়ত কি এনে উদ্যোগ স্থাপন কৰিলে, কি ধৰণৰ উন্নয়নমূলক কাম কৰিলে, যাৰ জৰিয়তে ইয়াৰ যুৱকসকল তেওঁলোকে উন্নতিৰ পথ বাছি ল'বলৈ সক্ষম হৈছে। তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাই, বৰঞ্চ এই সময়ত এটা দালাল ৰাজ সৃষ্টি হৈছে। ইয়াৰ যিসকল যুৱকসকল আছিলে, যিসকলে সৰু সুৰা যি ধৰণে কাম কাজ কৰি আছিলে, তেওঁলোকৰ জীৱন জীৱিকাৰ ওপৰত আক্ৰমণ এই সময়ত নমাই অনা হৈছে। সেইকাৰণে আমি এই নিৰ্বাচনত আমাৰ একেবাৰে স্পষ্ট কথা, CPIM প্ৰাৰ্থী শুভাংকৰ ঘোষক কাঁচি হাতুৰি তৰাৰ চিনত ভোট দি জয়যুক্ত কৰক। শুভাংকৰৰ প্ৰতি ইতিমধ্যে মানুহে সমৰ্থন জ্ঞাপন কৰিছে। আমি দৃঢ় বিশ্বাসী থুৰিবাৰীৰ জনগণে শুভাংকৰ ঘোষক কাঁচি হাতুৰি তৰাৰ চিনত ভোট দি CPIM প্ৰাৰ্থীজনক বিজয়ী সাব্যস্ত কৰাব। যোৱাকালি এটা অভিযোগ মই দিছিলোঁ আৰু যোৱাকালি অভিযোগ দিয়াৰ পিছতে নিৰ্বাচন আয়োগ বৰ্তমানো চকুমুদা খুলি হৈ আছে। কিছু সময় পূৰ্বে মোলৈ এটা টেলিফোন আহিছে, যি টেলিফোনৰ মাধ্যমেৰে অৱগত হ'লোঁ যে চাতিয়ানগুৰি অঞ্চলতে তেওঁলোকে এই ট্ৰাকেৰে শিলগুটি মানে চেণ্ড গ্ৰেভেল পেলোৱাৰ এটা অভিযোগ মই ইতিমধ্যে টেলিফোন যোগে পাইছোঁ। গতিকে মই সেইখিনিতো এতিয়া ওলাইছোঁহি যে তাতে গৈ সেই বস্তুৰ ঘটনাৰ চাই পেলাই মই তাৰে পৰা কমপ্লেইন এটা দিয়াৰ যত্ন কৰিম। আচলতে ঘটনাটো হৈছে অজয় ৰায় যিজন প্ৰাৰ্থী, তেখেতৰ মানে এই নিৰ্বাচনত জিকাৰ কোনো অংকই নাই আৰু যাৰ ফলতেই অজয় ৰায়ে এই 5টা বছৰ কোনো ধৰণৰ কাম কাজ তেওঁলোকে নকৰিলে। বৰ্তমান য'তে মিটিং কৰিছে তেওঁক যেতিয়া ধৰিছে যে 4 বছৰ 5 বছৰত তুমি কি কৰিলা, তাতেই তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰা, বিভিন্ন ধৰণৰ মানে গিফ্ট তেওঁলোকে এই সময়ত দিবৰ কাৰণে যত্ন কৰিছে। আৰু যিটো দিনৰ কেৱল ৰাতিৰ এন্ধাৰত নহয়, এতিয়া দিনৰ পোহৰতো মুকলিকৈ কৰাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰি আছোঁ, তীব্ৰ গৰিহণা জনাইছোঁ। ৰাস্তা ঘাটবোৰ উন্নতি হ'ব লাগিছিলে আগতেই, কিন্তু এতিয়ালৈকে হোৱা নাই। তাৰ কাৰণটো কি, ৰাইজে এতিয়া কিন্তু হাড়ে হিমুজে বুজিছে আৰু অনাগত দিনত নিৰ্বাচনত অহা 22 তাৰিখে ৰাইজে কিন্তু ভোটৰ মাধ্যমেৰে তেওঁক জবাবটো দিব, এই আশাটো আমি ৰাখিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে ৰাইজক এই অনুৰোধটো জনাইছোঁ যে আপোনালোকে 22 তাৰিখে তাৰ ফলাফল মানে দিব আৰু 26 তাৰিখে তেওঁ যে মানে এই থুৰিবাৰী নহয়, বিজনীৰ যি ৰাজনীতিৰ পৰা অজয় ৰায়ৰ নামটো পুৰাপুৰি মুছাৰ ব্যৱস্থা কৰিব। এইখিনি আপোনালোকৰ মাধ্যমেৰে মই আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ CPIM দলৰ প্ৰাৰ্থী শুভাংকৰ ঘোষে কালি এটা অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে তেখেতে এই অভিযোগ কমলজিৎ শৰ্মা চাৰ্কল অফিচাৰ ইলেকশ্যনৰ দায়িত্বত আছে তেখেতক প্ৰদান কৰিছে। মৌখিকভাৱে এই কথাখিনি জনাইছে আৰু ইয়াক সকলোৱে গম পাইছে যে এটা ৰাস্তা, বিশেষ ৰাস্তা লক্ষেশ্বৰ চৌধুৰীৰ ঘৰৰ পৰা উপেন ৰায় ঘৰলৈ বাগৰগাঁৱৰ গাঁৱত
সেই ৰাস্তাটোত ৰাতিৰ ভিতৰতে চেণ্ড গ্ৰেভেল পেলাই তাতে যেটো আধাৰশিলা স্থাপন কৰা হৈছে ৰাতিৰ ভিতৰতে 5 বছৰে তেওঁলোকে কোনো ধৰণৰ কাম নকৰে আৰু নিৰ্বাচনৰ সময়ত ৰাইজলৈ মনত পৰে অন্য সময়ত এই জনপ্ৰতিনিধিবিলাকৰ আসলতে ৰাইজৰ প্ৰতি কোনো দায়িত্ব নাই যি ৰাস্তা আগতে বনাব লাগিছিল সেই ৰাস্তা তেওঁলোকে সময়মতে নকৰি এতিয়া কেৱল নিৰ্বাচনী টুপ দিয়াৰ কাৰণে ৰাইজক টুপি পিন্ধোৱাৰ কাৰণে এই ধৰণৰ ব্যৱস্থা কৰিছে আৰু সকলোতকৈ ডাঙৰ কথা যে নিৰ্বাচন বিধি যি আছে এটা সময়ত নিৰ্বাচন বিধি আৰম্ভ হয় আৰু সেই নিৰ্বাচন বিধি চলি থকাৰ সময়ত এই ধৰণৰে অবৈধভাৱে আসলতে এই গোটেই কামকাজখিনি কৰা হৈছে আমাৰ প্ৰাৰ্থী শুভাংকৰ ঘোষে ইয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আমি আহ্বান জনাম যে তাৎক্ষণিকভাৱে এই কামখিনি যাতে বন্ধ কৰা হয় নিৰ্বাচনী আয়োগে তাৎক্ষণিকভাৱে যাতে এই যি অবৈধভাৱে যিখিনি কাম তেওঁলোকে শাসনত থাকি পেলাই ক্ষমতাত ৰাগিত বলিয়ান হৈ পেলাই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ কাৰণে যেটো যত্ন কৰিছে নিৰ্বাচনী টুপ দিয়াৰ কাৰণে যেটো যত্ন কৰিছে এক সুস্থ আৰু নিকা নিৰ্বাচনৰ খলনি তেওঁলোকে অবৈধভাৱে নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে এই চেষ্টা কৰিছে আমি তাক ধিক্কাৰ জনাইছো কাৰণ ইতিমধ্যে মানুহে বিজেপি দলক এই সমষ্টিত সমুলাঞ্চে প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ বিজেপি দলৰ যেটো দালালি এই সময়ত চলিলে সেই কথা মানুহে লক্ষ্য কৰিছে এই সময়ত মানুহে লক্ষ্য কৰিছে কেনেকৈ মূল সমস্যাবিলাকৰ পৰা মানুহক আঁতৰাই ৰখাৰ এক চেষ্টা চলোৱা হৈছে আজি ভাত কাপোৰৰ সমস্যা আজি চাকৰিৰ সমস্যা আজি শিক্ষাৰ সমস্যা বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ কথা থুৰিবাৰী সমষ্টিটোৰ উন্নয়নৰ কথা সেই কথাবিলাকক আসলতে পিঠি দিয়া হৈছে আৰু বিজেপি চৰকাৰে আপোনালোক সকলোৱে জানে কেনেকৈ তেওঁলোকে দুৰ্নীতি কেলেংকাৰীত এটা লিপ্ত হৈছে তেওঁলোকে এটা গৰু চোৰৰ চৰকাৰলৈ ৰূপান্তৰ হৈছে তেওঁলোকে মানুহৰ উন্নয়নৰ কথাৰ খলনি এতিয়া বিটিচিত বড়ো অবড়োৰ সংঘাতত লিপ্ত হৈছে আমাৰ প্ৰাৰ্থী শুভাংকৰ ঘোষ এগৰাকী যোগ্য প্ৰাৰ্থী আৰু যোগ্য প্ৰাৰ্থী হিচাপে তেওঁ এই যোৱাটো সময়ত ছাত্ৰৰ সমস্যা যুৱকৰ সমস্যা স্থানীয় ৰাইজৰ সমস্যা অগ্ৰাধিকাৰ দি ৰাইজৰ মাজত কাম কৰি আহিছে আৰু সেই কাৰণে ৰাইজে এবাৰ আকোৱালি লৈছে বিভিন্ন ঠাইত আমাৰ যিসমূহ সভা সমিতি হৈছে সেই সভা সমিতিসমূহত শুভাংকৰ ঘোষক আমাৰ CPIM দলক মানুহে আকোৱালি লৈছে আৰু কাছি হাতুৰি তৰাৰ চিনত ভোট দিয়াৰ কাৰণে তেওঁলোকে মন থিৰাং কৰিছে তেনে সময়ত বিজেপি দল সাংঘাতিকভাৱে শংকিত হৈছে আৰু তেওঁলোকে নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে নিৰ্বাচনৰ বিধি উলংঘা কৰি তেওঁলোকে এতিয়া ৰাস্তা বান্ধাত লাগি গৈছে 5 বছৰে মূল কথাবিলাক পাহৰি এতিয়া এই ধৰণে নিকৃষ্ট কিছুমান ৰাজনীতি আসলতে বিজেপিয়ে কৰি আছে লক্ষ্য কৰিছো যে আজি সমগ্ৰ বিটিচিৰ ক্ষেত্ৰতে বড়ো অবড়োৰ যাতে এটা সংঘাত তেওঁলোকে সৃষ্টি কৰিব পাৰে তেওঁলোকৰ গোটেই নিৰ্বাচনী বৈতৰণিৰ মূল উদ্দেশ্য তেনেকুৱা ধৰণৰ হৈ গৈছে আমি আজি গোটেই অসমত যদি চাওঁ বিজেপি দলৰ প্ৰতি মানুহ বিতুষ্ট হৈছে আজি 6টা জনগোষ্ঠীৰ ওপৰত যি ধৰণে আক্ৰমণ চলিছে একেবাৰে উজনি অসমৰ পৰা শেহতীয়াকৈ কোচ ৰাজবংশীসকলৰ আন্দোলনৰ ওপৰত যেটো আক্ৰমণ চলিলে আমি দেখা পাইছো কিহৰ চিন বিজেপি দল সাংঘাতিকভাৱে তেওঁলোক ৰাইজে যে প্ৰত্যাখ্যান কৰিছে এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে আজি হিন্দু বাঙালীসকলক তেওঁলোকে ঠগি আহিলে ডি ভোটাৰ বিলুপ কৰিব লাগিছিল ডিটেনশন কেম্প বিলুপ কৰিব লাগিছিল কাৰ নামত টুপ দি হিন্দু বাঙালীসকলক ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে সেইকাৰণে এই থুৰিবাৰী সমষ্টিত য'ত এক সাইজেবল হিন্দু বাঙালী ভোটাৰ আছে সাইজেবল কোচ ৰাজবংশী মানুহ আছে আজি বড়োসকল আছে আজি ইছলাম ধৰ্মাৱলম্বী লোক আছে সকলো অংশৰ মানুহ আসলতে বিতুষ্ট আৰু তেওঁলোকক প্ৰত্যাখ্যান কৰিবলৈ প্ৰস্তুত হৈছে সেইকাৰণে ভয়ত তেওঁলোকে এই ধৰণৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে আৰু এক যোগ্য প্ৰাৰ্থী হিচাপে আৰু এটা যোগ্য পাৰ্টি CPIM হিচাপে আৰু শুভাংকৰ ঘোষক প্ৰাৰ্থী হিচাপে মানুহে আকোৱালি লোৱাৰ কাৰণে মনস্থ কৰিছে তেওঁলোক প্ৰস্তুত হৈছে আৰু সেইকাৰণে বিজেপি এই ধৰণৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে নিৰ্বাচন আয়োগে চকু মুদা খুলি হলে নহব নিৰ্বাচন আয়োগৰ কাম হৈছে যে কি হৈ আছে সঠিকভাৱে বিচাৰ কৰা তেওঁলোক পক্ষপাতিত্বমূলক হলে নহব নিৰ্বাচন আয়োগে সেইকাৰণে আমি তেওঁলোকৰ যে স্বতন্ত্ৰভাৱে তেওঁলোকে কামকাজ কৰে সেই কথা তেওঁলোকে প্ৰমাণ কৰক এই ধৰণে মুকলিকৈ চেণ্ড গ্ৰেভেল পেলাইছে ৰাইজে অভিযোগ দিছে যে ৰাতিৰ ভিতৰতে এটা ৰাস্তা হৈ যায় ৰাতিৰ ভিতৰতে আধাৰশিলা স্থাপন হয় এই বিষয়বোৰ যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগবিলাক গুৰুত্ব সহকাৰে লওক আৰু এতিয়া আমি যেটো খবৰ পাইছো যে এঠাইত এই ধৰণে চেণ্ড গ্ৰেভেল পেলাই আছে মুকলিকৈ যি নিৰ্বাচন বিধি উলংঘা হৈছে সেই সম্পৰ্কত নিৰ্বাচন আয়োগে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক কাৰণ নিৰ্বাচন আয়োগ কোনোবা পাৰ্টিৰ বহুতীয়া সংস্থা নহয় ভাৰতবৰ্ষৰ সংবিধানে নিৰ্বাচন আয়োগক এটা স্বতন্ত্ৰ সংস্থা হিচাপে ভাবে সেইকাৰণে আমাৰ দাবী হৈছে যে নিৰ্বাচন
আয়োগে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰক আৰু যি এই অবৈধভাৱে নিৰ্বাচন বিধি উলংঘা কৰি যি ধৰণেৰে এই 5 বছৰৰ শেষত ৰাইজৰ উন্নয়নৰ কাম দেখুৱাৰ যি চেষ্টা কৰিছে বিজেপি চৰকাৰে সেই ৰাজনীতিক প্ৰতিহত কৰিব লাগিব সেইকাৰণে আমি থুৰিবাৰী সমষ্টিৰ ৰাইজক এই বিজেপি চৰকাৰৰ যি নিৰ্বাচনৰ সময়ত আহি ৰাইজৰ দৰদী হৈ উঠিছে এই বিজেপি চৰকাৰক প্ৰত্যাখ্যান কৰাৰ কাৰণে বিজেপি দলটোক প্ৰত্যাখ্যান কৰাৰ কাৰণে নিৰ্বাচনৰ সময়ত আহি ৰাইজৰ টুপি পিন্ধোৱাৰ যিটো কৌশল ৰচনা কৰিছে 5 বছৰ তেওঁলোকে কনষ্ট্ৰাকশ্যন নকৰিলে 5 বছৰে তেওঁলোকে কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে আৰু নিৰ্বাচনৰ সময়ত আহি তেওঁলোকে এই ধৰণেৰে ৰাইজক টুপি পিন্ধাব বিচাৰিছে বিজেপি দলক সমূলাংশে প্ৰত্যাখ্যান কৰিবলৈ আমি আহ্বান জনাইছোঁ